গুড মৰ্ণিং মোৰ মৰমৰ বন্ধু বান্ধৱীসকল। আজি মই ৰাতিপুৱাৰ পৰা কি কাম কৰিলোঁ আপোনালোকৰ লগত মই গোটেইখিনি শ্বেয়াৰ কৰিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। আৰু যিহেতু আজি মোৰ এইটো চেনেলত প্ৰথম ফাৰ্ষ্ট ভিডিঅ' মানে এনে এটা ভিডিঅ' দিছিলোঁ, এনেকুৱা ধৰণৰ ভিডিঅ' আজি ফাৰ্ষ্ট। সেইকাৰণে ভিডিঅ'টো যদি কিবা ভুলো হয় কোনো যেন বেয়া ধৰণৰ কমেণ্ট নকৰে, সেইকাৰণে আপোনালোকৰ ওপৰত ৰিকুৱেষ্ট কৰিছোঁ দেই। মোৰ এতিয়া কামখিনি শেষ। এতিয়া গাটো ধুওঁ, গা ধুই পূজা দিব লাগিব, সেইকাৰণে গা চা ধুই আহোঁ।
এইটো ভণ্টি স্কুলত যাব ৰেডি হৈছে, তাই গাড়ী আহিব হৈছে। মই এতিয়া পূজা দিয়া হ'ল, সেইকাৰণে মই এতিয়া অলপ চাহ খাম, গাখীৰ দিয়া চাহ আৰু চিনি